যি সময়ত ইমান খৰাং দিনৰ সময়ত যি সময়ত আপোনাৰ নদীত পানী নাই, সেই সময়ত যদি পাহাৰৰ ভিতৰত পানী থাকে, কেনেকুৱা এটা আচৰিত দৃশ্য যেন লাগে। এয়া সঁচা আছো। এই ঠাইখন হ'ল গোৱালপাৰাৰ গৌৰনগৰ। নমস্কাৰ বন্ধুসকল, মই এতিয়া উপস্থিত আছো গৌৰনগৰ পাহাৰত। আৰু গৌৰনগৰ পাহাৰত এটা ভাল লগা দৃশ্য হ'ল, যি সময়ত নদীত পানী শুকাই গৈছে, সেই সময়ত আপোনালোকে এটা দৃশ্য আপোনালোকক দেখুৱাম। সেই সময়ত কিন্তু পাহাৰৰ মাজতে পানী দেখা পোৱা যায়। যি সময়ত ইমান খৰাং দিনৰ সময়ত যি সময়ত আপোনাৰ নদীত পানী নাই, সেই সময়ত যদি পাহাৰৰ ভিতৰত পানী থাকে, কেনেকুৱা এটা আচৰিত দৃশ্য যেন লাগে। এয়া সঁচা। আমি যিখন ঠাইত উপস্থিত আছো, এই ঠাইখন হ'ল গোৱালপাৰাৰ গৌৰনগৰ পাহাৰ। আৰু ইয়াতে বহুত দূৰৰ পৰা মানুহ আহি ইয়াত ফুৰিব আহে আৰু ঠাইখন চাব আহে। গৌৰনগৰৰ পৰা আপোনাৰ 1 কিলোমিটাৰ মান ওপৰত বুৰুজ এটা ঠাই আছে। সেই ঠাইখনত মানুহ ফুৰিব আহে আৰু সাধু সন্যাসীবিলাক তাত তপস্যা কৰে। ইয়ালৈ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী ফুৰিব আহে। ইয়াত বহুত দেখিবলৈ বস্তু আছে, যেনিবা আপোনালোকৰ কবৰস্থান আছে, এটা ডাঙৰ এটা হিল আছে, এটা আশ্ৰম আছে। এনেকুৱা গৌৰনগৰ পাহাৰত এনেকুৱা বৈশিষ্ট্য কিছুমান বস্তু। বন্ধুসকল, এতিয়া এটা বেয়া কামত লিপ্ত হোৱা চাওক। এই পাহাৰতে স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰা অৱস্থাতে আহি ইয়াত বেয়া কামত লিপ্ত হোৱা দেখা যায়। এইটো হ'ব নালাগে। একচুৱেলি এই পাহাৰখন এটা পবিত্ৰ ঠাই। ইয়ালৈ ভাল ভাল মানুহ, ইয়াত জ্ঞানী মানুহ ইয়াত ফুৰিব আহে আৰু ইয়াত দেখিব কাৰণে, চাবৰ কাৰণে বহুত ভাল ভাল বস্তু আছে। গতিকে যিসকলে বেয়া কাম কৰে বা যিসকল ছাত্ৰ ছাত্ৰী ইয়ালৈ আহি বেয়া কাম কৰিব খোজে বা কৰে, সেইসকল সাৱধান। কাৰণ এতিয়ালৈকে যিমান বেয়া কাম কৰিব ধৰিছিলে, প্ৰতিজনে ধৰা পৰিছিলে। গতিকে সিহঁতৰ মান সন্মানৰ খাতিৰত সিহঁতক এৰি দিছে ইয়াৰ স্থানীয় মানুহে, মোক জানিব দিয়া মতে। গতিকে আপোনালোকে এনেকুৱা বেয়া কাম ইয়াত যাতে নকৰে, এইটো আহ্বান থাকিল আপোনালোকলৈ।